প্ৰথমতে মোৰ ফালৰ পৰা সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনালোঁ। আজি চুজিৰ মালপোৱা দুটামান বনাবলৈ লৈছোঁ আৰু ইয়াৰ কাৰণে মই 1 কাপ চুজি লৈছোঁ আৰু চুজিখিনি অকণমান ডাঙৰ ডাঙৰ চুজি। একেটা কাপেৰে 2 কাপ ময়দা লৈছোঁ, 1 কাপ চেনি লৈছোঁ, নিমখ অকণমান, চফ গুটি আধা চামুচ, গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া এই মিশ্ৰণখিনিত গৰম পানী অলপ অলপকৈ দি এটা ঘোল বনাই ল'ম। ঘোলটো বেছি ডাঠো হ'ব নালাগে, বেছি পাতলো হ'ব নালাগে। পাতল হৈ গ'লে পিঠাটো চেপেটা হৈ যায় আৰু ডাঠ হৈ গ'লে মাছটো নিসিজিবগৈ। এতিয়া এইখিনি 3 ঘণ্টা ঢাকোন মাৰি থৈ দিম। 3 ঘণ্টাৰ পাছত চুজিখিনি ফুলিলে আৰু এইখিনি আকৌ চামুচখনেৰে অকণমান ঘূলি লৈ এইবাৰ এখন হেতাৰে এনেকৈ অলপ অলপকৈ দি ফ্ৰাই কৰি যাম। ইয়াৰ বাবে জুইকুৰা বেছিকৈও দিব নালাগে, বেছি কমকৈও দিব নালাগে। বেছিকৈ দিলে পিঠাটো মাছখিনি নিসিজা আগতে কিনাৰটো জ্বলি যাবগৈ আৰু একেবাৰে কমকৈ দিলেও পিঠাখন নুফুলিবগৈ। এতিয়া এটা পিঠা হৈছে আৰু এইটো নমাই আকৌ বেলেগ এটা ফ্ৰাই কৰিম। ঠিক একেদৰে বাকীকেইটা পিঠাও বনাই ল'ম। আৰু আমাৰ মালপোৱা হৈ গ'ল।